মোক টাটা কওঁ, মোক বাই বাই কওঁ, মোক মৰম দি ভিডিঅ'টো শ্বেয়াৰ কৰিবি। মতা লাজ নাই যদি চৰম যদি আছে, অকাত যদি আছে, মতা মানুহ চালা মতাবিলাকত যদি অকাত আছে, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰচোন। অকাত নাই গম পাম। এই ভিডিঅ'টো আপলোড কৰাৰ পিছত ইউটিউবত গম পাম অকাত কিমান আছে মতা মানুহৰ। গোটেই অসমৰ মানুহক কৈছোঁ মই। হেল্ল' ফ্ৰেণ্ডছ, মই নহয় কি ক'ম, মই যেতিয়া ৰাস্তা দি যাই থাকোঁ চবেই মোক কয় তই লেডিজ। এই চা হিজৰা আহিছে, লেডিজ আহিছে, তাৰ দেহাৰ পাক নাচাকে এনেকা কৰে সি। তই এনেকে লেডিজৰ নিচিনাকে যে যাই আছ, তাতকে ট্ৰেইনত যা, এনেকে তালি বতা। মোৰ নহয় ফ্ৰেণ্ডছ, ইমান মনটো বেয়া লাগে তেতিয়া। মোৰ এনেকুৱা লাগে কি মই মৰি যাওঁ, মই আৰু নাথাকোঁ, মই ক'ৰবাত চুইচাইড কৰি মৰি যাওঁ। কিন্তু বন্ধুসকল, মোৰ মৰিবৰ ইচ্ছা নাই। মোক জীয়াই থাকিব দি, আমাক জীয়াই থাকিব দি, আমাৰ নিচিনা যিমান মানুহ আছে এই পৃথিৱীত চবকে জীয়াই থাকিব দি। আমিওতো মানুহ, কি নাই চা, তহঁতৰ আঙুলি আছে, নখ আছে, নাক আছে, কাণ আছে, জিভা আছে, দাঁত আছে, তেজ আছে, আমাৰো আছে। আমিও মানুহ হয়, জীয়াই থাকিব বিচাৰোঁ আমি। আমাক জীয়াই থাকিব দিয়ে শান্তিত, তহঁতেও শান্তিত জীয়াই থাক। এনেকুৱা বহুত ফ্ৰেণ্ডছ মই দেখিছোঁ, মোৰ নিচিনা যোৰ লেডিজ টাইপ হিজৰা চব লোক মতলব মৰি গেছি চুইচাইড কৰি। লেকিন মই নমৰোঁ, মই চবকে সাহস দিম। কিন্তু কি কৰিম এই বন্ধুসকল, চবকে সাহস দেওঁতে মোৰে সাহস নোহোৱা গৈছে। মোৰ এতিয়া মৰো লাগছি। আমাক জীয়াই থাকিব দিয়ে, আমিও মানুহ। তহঁতে কি কৰিছে পুৰুষ হৈ কেনে দুনিয়াৰ আপি সোপাক ৰেপ কৰি ফুৰিছে, দুনিয়াৰ চিৰি সোপা লাইফ বৰবাদ কৰি ফুৰিছে, সেইটোক মতা বুলি কয় নেকি মতা কাক কয় জানা? মতা তাক কয় যিগিলাখানে চব মানুহৰ সন্মান কৰিব জানে, চবকে সমান দেখায়, চবকে ছাপোৰ্ট কৰে। মতা তাক কয়। এই নিজৰ বডি দেখুৱাই আপি চলি ভাল পাই কেনে বাইকৰ পিছফালে উঠে নি কেনে ক'ৰবাত জংঘলত নি পেলাই ৰেপ কৰি মাৰি পেলাওঁ, তোক মতা নকৱে। বুজি পাইছা? মতা হ'ব লাগিলে মানে ক'লোৱে ন মই আগতে, ভালকৈ শুনি ল'বি। মই এনেকে খোজকাঢ়িব পাৰোঁ, লেকিন তহঁতৰ নিচিনা ৰেপ কৰি নুফুৰোঁ। আমি চবৰে ভাল হোৱাটো বিচাৰোঁ, এনেকুৱা কৰিব পাৰোঁ। লাজ পোৱা নাই, চৰাম নাই চালা মতা। কিমান দম আছে চাওঁ, তহঁতে চব মতাগিলাখানে ভিডিঅ'টো শ্বেয়াৰ কৰচোন। দম নাই, অকাদ নাই, তহঁতৰ অকাদ নাই চালা মতা বা আছে যদি মতা হয় অকাদ দেখুৱাই দিচোন। মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি কিনে চব মতাই পাৱা কৰি দিচোন। যদি অকাদ আছে দেখা পাম। আৰু যদি ইটো ভিডিঅ' শ্বেয়াৰ নকৰা ন, ভাইৰেল নকৰা, তেতিয়াহ'লে গম পাম যে মতা নহয়, চব মেখেলা পিন, খাৰু পিন, এই সোণা পিন্ধি কেনে ঘৰত ঘুমিয়ে থাক। আৰু কোন বেছি মতামি দেখাবা কোন মতা বেছি দেখাবা মোৰ ওচৰত কিমান মতা তোক দেখা পাম, তোৰ গৰুতে কাটিম। চিনি পোৱা নাই মোক, চিনি পোৱা নাই। আকলাই মোৰ কথা মই কোৱা নাই, আমাৰ গোটেই বিশ্বত যিমান আছে মোৰ নিচিনা মানুহ চবকে কৈছোঁ মই। কাকো ভয় নকৰিবি, ডন কেয়াৰ হিচাপত চলিবি। এই দুনিয়াত থকা মতাবিলাকৰ কাম নাই চালা, অকাদ নাই সিহঁতৰ মতা বুলি ক'বৰ কাৰণে। না বিউ বন্ধু, না বিউ চিক 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 মোক টাটা কওঁ, মোক বাই বাই কওঁ, মোক মৰম দি ভিডিঅ'টো শ্বেয়াৰ কৰিবি। মতা লাজ নাই যদি চৰম যদি আছে, অকাদ যদি আছে, মতা মানুহ চালা মতাবিলাকত যদি অকাদ আছে, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰচোন। অকাদ নাই গম পাম। এই ভিডিঅ'টো আপলোড কৰাৰ পিছত ইউটিউবত গম পাম অকাদ কিমান আছে মতা মানুহৰ। গোটেই অসমৰ মানুহক কৈছোঁ মই।